Hello everyone, welcome back to my channel Martina's World. Aru moi aji ratipa ghor ahi paisu because my brother is getting married. So ami bajar koribole goisu biar ketaman bajar ase. Tarpisot parlor jam apnaloga gotekhini moi dekhuai jam apnaloke sai jabo video to, and if you like my video then please do subscribe my channel, like the video and comment on the video. Here so ami মই আৰু বহি আছো because পইচাৰ লেনদেন হৈ আছে এইফালে আমি বহি আছো কেনেকৈ পিনে যাম কথা খৰচ লাগে বাবা कहां पर था सिलेंडर के सामने वो जूता वो नहीं एक वो गोल्डन वाला আৰু বহি আছে নেকি এহেতৰ কাম হয় মানে মই ইয়াতে বহি বহি বুঢ়ী হৈ যাম ইমান লেজি হাই হাই মোলে দেখতে রে এয়া বহি বহি যি হৈছে হেতৰ এজনী থিয় হৈ আছে এজনী বহি আছে আৰু মই এইটো সাইডে বহি আছো ইয়াত মই যেতিয়া কলেজত পঢ়িছিলো তেতিয়া ইয়াতে খাওঁ আগতে অজয় ভাইয়া একদম সৰু আছিলে ডাঙৰ হৈ গ'ল अंकल नहीं आते आजकल মই কি মোৰ বাও ইয়াতে খাইছিলে কলেজত পঢ়োতে এয়া সিংৰা গৰম গৰম হৈ আছে একদম সব লগে ভাগে মোৰ সৰু কাজনো আহি আছে তাইও খাব এতিয়া বো সেইটো লক प्याज अपना लो हाँ और 2 दीजिए एक चॉप दीजिए चॉप बना सब बजार करी আছে আৰু সবে বজাৰ কৰি আছে ব্লেজাৰ টু শৰ্ট কৰিব আহিছে ইয়াত এই ল'ৰাজনে ব্লেজাৰ শৰ্ট কৰিব আহিছে ইয়াত ইমান মিটিঙে হৈছে আমাৰ মতে এইটো হ'ল বেল বিয়াৰ বেল হয় এইটো हो रहा है वेल कैसा क्या होगा ये सब हो रहा है कितना कट करना पड़ेगा कितना नहीं গোটেই বজাৰ ফুৰি ফাইনেলি আমি এই বৌজনৰ ওচৰলৈ আহিলোঁ এই বৌয়ে আমাক বেল ধুনীয়াকৈ ডিজাইন কৰি দিলে আৰু এই বৌ কাপোৰ দি আমি আকৌ উভতি গ'লোঁ পাৰ্লাৰলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো মই আৰু বিয়াৰ আগতে বেল পিন্ধাৰ সৌভাগ্যকণ যি পালোঁ আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু বেল পিন্ধাৰ যে সৌভাগ্যকণ পাইছোঁ
ভালকৈ তুলিব নিদিলে মোৰ নিজকে হ'লেও আৰু যেনে তেনে অকণমান কেমেৰা কৰিলোঁ আৰু নিজকে বিলত চাই থাকক ভিডিঅ'টো আপোনালোকে টেইলাৰৰ পাছত আমি এনেকৈ শাৰী দোকানলৈ গ'লোঁ কাৰণ বহুতো আমাক শাৰী কিনিবলগীয়া আছিলে আৰু তাত মোৰ শাৰী এখন বিৰাট পচন্দ হৈছিলে শাৰী নহয় মেখেলা চাদৰ এযোৰ মই আপোনালোকক দেখুৱাই যাম চাই থাকক ভিডিঅ'টো लेकिन मैंने मेरे लिए ऑलरेडी खरीदा मैंने खरीद के रख दिया है ये भी पसंद आया मुझे बहुत ज़्यादा ये भैया नहीं दे रहे हैं 1200 में नहीं दे रहे बोले तू न्यूज नहीं दी भी वाह कैसा बार्गेनिंग चल रहा है यहाँ पे কতই নাযাওঁ মানে দোকান এৰিয়ে নাযাওঁ নেকি হে ফাইনেলি এই কাপোৰযোৰ মায়ে এদিন পিন্ধাৰ পাছত মোৰ হ'ব চেণ্ডেলযোৰ এবাৰ খোলাই দেখুৱাচোন এইযোৰ হ'ল ব্ৰাইডৰ চেণ্ডেল এইযোৰে আমি কিনিছোঁ ফাইনেলাইজ কৰিছোঁ ফাইনেলি getting irritated one of the costliest shop in Sonari ইমান বেছি দাম কৰেও এখন দোকানত কোনো নাহিব দে গাইস এই মতে বেছি প্ৰায় ইয়াতে মানুহজন আহি গ'ল আৰু মোৰ লগত কাজিয়া লাগিবলৈ কিবা এটা বস্তু লুকাইছে কিবা এটা কিনিছে কিন্তু দীঘল পুৰা আছে পুৰা কি নাইছে হ'ব ধুনীয়া দেখাইছে পুৰা 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 পচন্দ কৰিব কফি আৰু মেচিন কফি ডিফাৰেঞ্চ আছে আৰু হাতে বনোৱা কফিৰ ডিফাৰেঞ্চ আছে মই খোৱাই নাই কিন্তু সকুৰণীয়ে খাই দিলে মোৰ কফি ফালতু कोई मुझे पता नहीं दे रहा है मेरा कॉफी गायब हो रहा है
আৰু আজি আমি ইয়াত কি খাম পৰঠা খাম বাকী কিন্তু কাৰণ আমি সবে খালী পেটত আছো সেইকাৰণে একো খাবলৈ নোৱাৰো সেইকাৰণে আমি সবে পৰঠা আৰু আমি বজাৰ কৰি বৌহতে ফেচিয়েল কৰাৰ পাছত এতিয়া অকণমান কিবা খাবলৈ বনাইছো আধা ফেচিয়েল বাকি আছে অকল উড বি ব্ৰাইডে কৰিলে অকল ফেচিয়েল আমি মানে বৌহত ডাঙৰ বৌহত বাকি আছে সবে ফেচিয়েল কৰাব তাৰ পাছত আৰু ইমানেই ভাগৰ লাগিছে কিবা খাবলৈ বুলি বহিলো আৰু এয়া কফি খাবলৈ লৈছোঁ বাকী সবে পাৰাঠা খাব কাৰণ পেটটোত আৰু এইটো 4টা বাজিলে আমি ৰাতিপুৱা পাই একো খোৱা নাই সেইকাৰণে আমি সবেই পৰাঠা খাম বুলি ভাবিলোঁ আৰু যদি আপোনালোকে সোণাৰী আহে তেতিয়াহ'লে ইয়ালৈ আহিব ছুপাৰ মাৰ্কেটত আছে এখন ৰেষ্টুৰেণ্ট আৰু বহুত ধুনীয়া উইথ ইমানে ধুনীয়াকৈ গ্ৰীনেৰী গোটেই চাৰিওফালে আৰু বহুত ধুনীয়াকৈ ডেক'ৰেট কৰিছে আপোনালোকে প্লিজ ভিজিট দিছ প্লেচ এয়া চাওক পিছফালে বৰ ধুনীয়াকৈ ছুপাৰ মাৰ্কেটত আছে ৰেষ্টুৰেণ্টখন আপোনালোকে ইয়ালৈ আৰু সেইটো খাব নোৱাৰি ন বস্তুটো এবাৰ হেৰি হৈ we are done finally so ইয়ালৈকে আছিলে ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ ডু লাইক সাবস্ক্ৰাইব দ্য চেনেল এণ্ড কিপ সাপোৰ্টিং মি কাউন্সেলিং চলি আছে কাউন্সেলিং This is my cousin's parlor and she's my cousin Miss Jyotika. আৰু আমাৰ বজাৰ হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছো এফালে মাথা গৰম হৈ আছে এফালে ফূৰ্তি হৈ আছে এফালেও ফূৰ্তি হৈ আছে মই নাজানো মই কি হৈ গ'ল এনেকৈ বজাৰ কৰোঁতে কৰোঁতে আৰু সেইখন আমাৰ গাড়ী আহি পালে সেইটো কি আহি পালেহি গাড়ী এতিয়া আমি যাম আৰু অথনি আহি পালোঁ বুলি আহি আছোঁ বুলি কৈ পিনে 10 মিনিট ৰখাইছে আমাক আমি গৈছোঁ আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত থেংক ইউ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নালাগে বাৰু যদি ভাল নাপায় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব থেংক ইউ